এই আমাৰ জুবিন দা নেক্সট মানে সেকেন্ড জুবিন দা হেল্ল' ফ্ৰেণ্ডছ এণ্ড আপোনালোক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজি 3 দিন হ'ল আমাৰ মাজৰ পৰা জুবিন দা চিৰদিনৰ বাবে বিলীন হৈছে। সেইবুলি 3 দিনে আমি শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। তাতে আকৌ আমাৰ গাঁৱত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, তাত বৰ্তমান যাবলৈ ওলাইছোঁ। আমি যিমান পাৰিছোঁ প্ৰাৰ্থনা কৰি আছোঁ যাতে জুবিন দাৰ আত্মাই য'তেই আছে তাত শান্তিৰে হওক। আপোনালোকৰ ঘৰৰ আশীৰ্বাদ। এতিয়া ব'লক যাওঁ আমাৰ শ্ৰদ্ধাঞ্জলি স্থলীলৈ, ব'লক গৈ থাকোঁ। हेलो गरी गरी प्रतिदिने बोले आदिनेली या पछते आमी श्रद्धांजलि हजेरका हेलो हेलो सिगरेट के धुएं का चल्ला बना के कॉलर को थोड़ा सा ऊपर चढ़ा के सिगरेट के धुएं का चल्ला बना के सोचना है क्या जो होना है होगा चल पड़े है फिक्र यारो धुएं में उड़ा के जाने क्या होगा हमारे जाने क्या होगा मौला रे जाने क्या होगा रामा रे जाने क्या होगा मौला रे
নদীৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা দুবৰে আহি হিয়াৰ কোণত তুমি যে মোৰ গান মনত প্ৰিয়ৰে এতিয়া আপোনালোকে দেখা পালে যিহেতু শ্ৰদ্ধাঞ্জলি স্থলীত আমি কি কৰিলোঁ, তেওঁৰ গান গালোঁ, গানৰ গুণগান গালোঁ, তেওঁৰ নামত প্ৰাৰ্থনা কৰিলোঁ, ভালকৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আপোনালোকে যাতে প্ৰাৰ্থনা কৰক ভালদৰে তেওঁৰ আত্মাই শান্তিৰে থাকে। আৰু এতিয়া আমি যাওঁ ঘৰৰ ফালে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, তথাপিও মনটো বেয়া লাগি আছে, জুবিন দা আমাৰ মাজৰ পৰা নাই। কিন্তু মোৰ এতিয়ালৈকে বিশ্বাস হোৱা নাই, এনেহেন লাগিছে যে জুবিন দা ঘূৰি আহিব, দেন তেওঁক আমি আমাৰ মনত অমৰ হিচাপে গোটেই জীৱনলৈকে ৰাখি থ'ম। বাই।